যে বাই ইলেকশ্যন হৈছে, বাই ইলেকশ্যনটো ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগে। ইয়াত ডেমক্ৰেটিক প্ৰচেছত ইলেকশ্যন হ'ব লাগে। যিসকলে খৈলা মৈলা মডেল কলেজত UPPLৰ UPPLৰ নেতাসকলে বাহ পাতি আছে, তেওঁলোকে MCC ভাইলেশ্যন হৈছে আৰু তেওঁলোকক খেদাই দিয়ক। নমস্কাৰ, মোৰ নাম কাষ্টম বসুমতাৰী, মই যুৱ BPFৰ ভাইচ প্ৰেচিডেণ্ট। মোৰ লগত আছে চিল্লি বাই ইলেকশ্যন BPFৰ ইলেকশ্যন ষ্টাৰিং কমিটিৰ ভাইচ চেয়াৰমেন নেলছন বসুমতাৰী আৰু আমাৰ নিশ্চিমা সমষ্টিৰ ব্লকৰ আমাৰ BPFৰ প্ৰেচিডেণ্ট তেখেতে আছে আৰু এফালে আমাৰ তামোলপুৰ জিলা যুৱ BPFৰ সাধাৰণ সম্পাদক। তো আজি আমি আমাৰ খৈলা মৈলা নিশ্চিমা ব্লকৰ খৈলা মৈলাত আমাৰ BPF অফিচত কাৰ্যালয়ৰ পৰা আমি আজি প্ৰেছ মিট দিছোঁ। আজি প্ৰেছ মিটৰ মূল উদ্দেশ্য হ'ল যে চিল্লি বাই ইলেকশ্যন যেতিয়াৰ পৰা ডেট এনাউন্স হৈছে, তাৰ পাছত UPPLৰ আৰু BTRৰ চৰকাৰৰ কিছুমান সকলে কোড অফ কণ্ডাক্ট MCC ৰুল ভাইলেশ্যন কৰিছে তেওঁলোকে। আৰু খৈলা মৈলাত মডেল কলেজ আছে, এই মডেল কলেজত UPPLৰ সকলে তেওঁলোকে বাহ পাতি আছে। তেওঁলোকে খৈলা মৈলাৰ মডেল কলেজ, এই মডেল কলেজত তেওঁলোকে থাকিছে আৰু এই মডেল কলেজত তেওঁলোকে ইয়াৰ পৰাই তেওঁলোকে ইলেকশ্যন কেম্পেইনিং চলাই আছে। তো তেওঁলোকে মডেল অফ কোড অফ কণ্ডাক্ট তেওঁলোকে ভাইলেশ্যন কৰিছে। তো আজি আমি BPF হৈ ইলেকশ্যন ৰিটাৰ্নিং অফিচাৰক আমি FIR দিলোঁ আৰু কপি টু SP আৰু কপি টু OC আমি পঠাই দিলোঁ। তো আমাৰ মূল উদ্দেশ্য হ'ল যে বাই ইলেকশ্যন হৈছে, বাই ইলেকশ্যনটো ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগে। ইয়াত ডেমক্ৰেটিক প্ৰচেছত ইলেকশ্যন হ'ব লাগে, কোনো ইয়াত বায়াছ হ'ব নালাগে। কিন্তু আমি দেখি পাইছোঁ যে চিল্লি বাই ইলেকশ্যনত বহুত UPPL সকলে গভৰ্ণমেণ্ট চৰকাৰৰ গাড়ী মটৰ তেওঁলোকে ব্যৱহাৰ কৰি আছে। এইটো ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন নহয়। তো আমাৰ চাইডৰ পৰা BPF হৈ আমি ইলেকশ্যন ৰিটাৰ্নিং অফিচাৰক আমি অনুৰোধ জনাম যে তেওঁলোকে যাতে ফ্ৰী এণ্ড ফেয়াৰ আৰু জাষ্টিচ দিয়ক। আৰু এই খৈলা মৈলাত যোনটো মডেল কলেজ আছে, ইয়াত গোটেই UPPLৰ নেতাসকলে বাহ পাতি আছে আৰু এই বাহ পাতি তেওঁলোকে ইলেকশ্যন কেম্পেইনিং ইয়াৰ পৰা চলাই আছে। তো তাত ইলেকশ্যন তাত MCC লাগি আছে, চিল্লিৰ বিধানসভা যি বাই ইলেকশ্যনত তাত MCC মডেল অফ কণ্ডাক্ট চলি আছে। তো কেনেকৈ এখন কলেজত ৰাকেশ ব্ৰহ্মই থাকিব পাৰে, এইটো আমাৰ প্ৰশ্ন। সেইকাৰণে আজি আমি ইলেকশ্যন ৰিটাৰ্নিং অফিচাৰক আমি FIR দিলোঁ। আমি বিচাৰোঁ সোনকালে যিসকলে খৈলা মৈলা মডেল কলেজত UPPLৰ UPPLৰ নেতাসকলে বাহ পাতি আছে, তেওঁলোকে MCC ভাইলেশ্যন হৈছে আৰু তেওঁলোকক খেদাই দিয়ক, তেওঁলোকক ইয়াৰ পৰা ওলাই দিয়ক। আৰু বেলেগ বেলেগ জাগাতো যদি তেওঁলোকে থাকিছে, যদি আছে, তেনেহ'লে ইলেকশ্যন ষ্টাৰ্টিং অফিচাৰসকলে তেওঁলোকে তদন্ত কৰি কিনি যাতে কোনো মানুহে চৰকাৰী অনুষ্ঠান ব্যৱহাৰ কৰিব নোৱাৰে, MCCটো যাতে কোনো ভাইলেশ্যন কৰিব নোৱাৰে, ইয়াৰ কাৰণে আমি BPF হৈ ইলেকশ্যন ৰিটাৰ্নিং অফিচাৰক অনুৰোধ থাকিল। তো এই মূল উদ্দেশ্য আছিলে আমাক ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন লাগে, আমাক জাষ্টিচ লাগে আৰু গণতন্ত্ৰটো কোনো যাতে হত্যা কৰিব নালাগে। যিসকলে শাসনত আছে তেওঁলোকে গণতন্ত্ৰটো হত্যা কৰিব নালাগে, এইটোৱে আমাৰ অনুৰোধ। আমি আশাবাদী ইলেকশ্যন ষ্টাৰ্টিং কমিটিয়ে অতি সোনকালে খৈলা মৈলা মডেল কলেজত যিসকলে UPPL সকলে বাহ পাতি আছে তেওঁলোকক তাৰ পৰা খেদাই দিব, এইটো আমাৰ আশাবাদী। থেংক ইউ।